নমস্কাৰ আজি আমাৰ ষ্টুডিঅ'লৈ আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ সকলোৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ গতিকে জুবিন দাক আমি নমস্কাৰ প্ৰথম প্ৰশ্ন মই জুবিন দালৈ আগবঢ়াইছোঁ এখন যিখন চৰকাৰ আমাৰ অসমৰ যিখন চৰকাৰ চলি আছে গভৰ্ণমেণ্টখন আচলতে এখন আপুনি কি বুলি ভাবে মানে কিহৰ চৰকাৰ মানে এখন এইটো গোটেই গভৰ্ণমেণ্টটো অকল পইচাৰ গভৰ্ণমেণ্ট হয় এইখন জুবিন দাই কৈছে পইচা চৰকাৰ ঠিক আছে আমি আমাৰ জুবিন দাৰো বেছি সময় নাই গতিকে আমি সোনকালে আমাৰ প্ৰশ্নখিনি জুবিন দালৈ আগবঢ়াওঁ আৰু তেওঁ আমাক উত্তৰ দিওঁ ঠিক আছে এতিয়া মই ছেকেণ্ড প্ৰশ্ন সুধিছোঁ জুবিন দাক আমি বহুত আন্দোলনত দেখিছোঁ লতাশিল হওক য'তে হওক বহুত আন্দোলনত আপুনি যোগদান কৰিছে গতিকে আপোনাৰ কিবা অসুবিধা হৈছেনে ইয়াত মানে কিবা আপোনালোকৰ কিবা অসুবিধা হৈছে নেকি আমাক পিটিছে আমাক মাৰিছে 5টাকে ল'ৰা মাৰি পেলালে হয় হয় দাদাই মানে বহুত ক্ষোভত কৈছে কথাষাৰ বহুত অসুবিধা হৈছে আৰু মই বাতৰিত আমাৰতো চলিয়ে থাকে গতিকে মই আপোনাক সুধিছোঁ কিবা মানে ক্ষমা খোজা হৈছেনে বা তেওঁলোকৰ ঘৰলৈ যোৱা হৈছেনে তাৰপিছত ক্ষমা খোজা নাই কৈ আছে যে আমাক কিয় একা কৰিলে ঠিক আছে দিয়ক নাই যোৱা আপুনি আমাৰ ভাৰতবৰ্ষৰ যিজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ে কি ক'ব চাহেব আছে চাহ বেচা বেপাৰী কি ক'ব আৰু ভাই হৈ গ'ল হয় 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 তেওঁ কথা গম পালোঁ বাৰু আপুনি আমি জনামতে আপুনি অসমৰ চবতকৈ ভাল পোৱা অনলি পলিটিকেল লিডাৰৰ ভিতৰত আপুনি হিমন্ত বিশ্ব শৰ্মাক ভাল পায় তেওঁৰ বিষয়ে আপুনি কি ক'ব মানে তেওঁ খেল মানে বেলেগ হিমন্ত বেয়া নাপাব দেই ইয়াৰ পৰাই কৈছোঁ ঠিক আছে আমি একেবাৰে শেষ প্ৰশ্নটো আমাৰ জুবিন দালৈ আগবঢ়াইছোঁ যিটো 2019 চন বহুত মানে খেলি মেলি মাজেদি আমি বহুত কষ্ট কৰি পাৰ কৰালোঁ মানে আগৰ ডোখৰ ঠিকে আছিলে পিছলৈ হুলস্থুল হ'ল সেই আপুনি এতিয়া কি ক'ব 20 চনটোৰ বিষয়ে 2019টো মানে ভাল আছিলে চব ফালৰ পৰা চিনেমা চব তাৰপিছত যে এইখন উৎপাতখন আৰম্ভ হৈ গ'ল সেইটো 2020ত নালাগে প্ৰথম কথা সেইটো বিচাৰোঁ আৰু শুভকামনাটো সদায় আছে সদায় থাকিব আমাৰ ফালৰ পৰা আপোনাৰ ফালৰ পৰা মোক লাগে ধুনীয়া ধুনীয়া কাম হ'ব লাগে ধুনীয়া ধুনীয়া বস্তু হ'ব লাগে অসমখন সুন্দৰ হ'ব লাগে জয় অসম আমি জুবিনৰ পৰা বহুত কথা আজি জানিব পাৰিলোঁ বহুত শিকিলোঁ গতিকে বেছি দেৰি নকৰোঁ আমাৰ আজি এই অনুষ্ঠান ইমানতে সামৰণি পেলাইছোঁ নমস্কাৰ আৰু ৰ'ব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব আৰু সোনকালে আমাৰ ইয়াত শ্বৰ্ট ফিল্মখন আহি আছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কি কৰিব বেল আইকনটো ক্লিক কৰিব বাই জয় অসম